নমস্কাৰ আজি আমি এটা বেজি পানীত উপঙাম জেনেৰেলি এটা যদি আমি বেজি কনসিডাৰ কৰো বেজিটো ঘনত্ব বা ডেনসিটি কি হয় পানীতকৈ বেছি হয় হেহে যদি আমি ইয়াত পানীত যদি বেজিটো দি দিওঁ জেনেৰেলি বেজিটো কি হ'ব পানীত ডুবি যাব কাৰণ আমি ক'ব পাৰো যে পানীতকৈ বেজি ঘনত্বটো বেছি বাট একেখিনি পানীতে যদি মই এই বেজিটো উপঙাই দেখাওঁ ঠিক আছে এই বেজিটো এতিয়া একেখিনি পানীতে মই উপঙাবলৈ চেষ্টা কৰিম এতিয়া হেতু কেনেকৈ হয় হেখিনি মই পাছৰ পৰ্যায়ত ডিসকাসও কৰিম বা কৈও দিম আৰু তাৰ বাবে মই প্ৰথমতে ইয়াত এখন টিস্যু পেপাৰখন দি লৈছো আৰু টিস্যু পেপাৰখনৰ ওপৰত লাহেকৈ বেজিটো ৰাখি দিলো ঠিক আছে টিস্যু পেপাৰখনৰ ওপৰত লাহেকৈ বেজিটো ৰাখি দিলো আৰু লাহে লাহে মই এই টিস্যু পেপাৰখন এই পানীত লাহে লাহে ডুবাই দিবলৈ চেষ্টা কৰিম মই বেজিটো টাচ কৰা নাই টিস্যু পেপাৰখন লাহে লাহে মই পানীত কি কৰিছো ডুবাই দিছো আৰু তোমালোকে দেখিছা চাগে টিস্যু পেপাৰখন অলৰেডি পানীত ডুবি গৈছে হে ভিডিঅত ভিজিবল হ'ব আৰু তোমালোকে নিশ্চয় দেখা পাইছা টিস্যু পেপাৰখন পানীত ডুবি গ'ল ঠিক আছে টিস্যু পেপাৰখন কি হ'ল পানীত ডুবি গ'ল বা টিস্যু পেপাৰখন মই আঁতৰাই লৈ আনিলো দেখিলানে এতিয়া বেজিটো কি হ'ল একেখিনি পানীতে কি হল এবা উপঙি আছে কেলে উপঙি আছে এয়া আমাৰ সাৰফেস টেনশনৰ কাৰণে উপঙি আছে বা যাক আমি অসমীয়াত পৃষ্ঠটান বুলি ক'ব পাৰো এতিয়া সাৰফেস টেনশন এক প্ৰকাৰৰ বল হয় অভাল আমাৰ পানী অনুবোৰে এটা আনটোক আকৰ্ষণ কৰি থাকে আকৰ্ষণ কৰি পানীৰ উপৰিভাগত এখন সাৰফেস থাকে এখন থিন সাৰফেস থাকে বুলি কনসিডাৰ কৰিব পাৰা আৰু হেখন আমাৰ ইনভিজিবল টাইপৰ হয় আৰু হে সাৰফেসখনে হে পৃষ্ঠখনে এই বেজিটোক উপঙাই ৰাখিছে ঠিক আছে এই বেজিটো উপঙি থকা মেইন কাৰণটো হৈছে সাৰফেস টেনশন আৰু তোমালোকে এই কথাখিনি তোমালোকে ক্লাস 11 অফ ফিজিক্সতো পঢ়িবলৈ পাবা আৰু ইয়াত এই সাৰফেস টেনশনটো কেনেকৈ ক্ৰিয়েট হৈছে পানী অনুবোৰে এটা আনটোক আকৰ্ষণ কৰি পেলে এই সাৰফেস টেনশনটো ক্ৰিয়েট কৰিছে এতিয়া আমি যদি সাধাৰণ পানীৰ পৰিৱৰ্তে যদি আমি সাবুন পানী কনসিডাৰ কৰো তেতিয়া এই এক্সপেৰিমেন্টটো হ'ব নে নহয় চাওঁ আহাচোন এতিয়া মই সাবুন পানীৰ কাৰণে বেসিক্যালি সাবুন পানী কৰিবৰ কাৰণে মই সাৱাৰ জেল এটা লৈছো সাৱাৰ জেলৰ সহায়ত এইখিনি মই সাবুন পানী নিচিনা কৰি লম অভাল ইয়াত মই সাৱাৰ জেল অলপ মিলাই লৈছো আৰু সাৱাৰ জেলখিনি মিলাই পেলে ধৰিলে এইখিনি সাবুন পানী হৈ গ'ল অভাল এই আমাৰ কি হ'ল সাবুন পানী বুলি ধৰি ল'ব পাৰা এতিয়া আমি হে একেটা এক্সপেৰিমেন্ট কৰিবলৈ চেষ্টা কৰিম অভাল অথনি নিচিনা কৰিম প্ৰথমতে আমি কি কৰিম টিস্যু পেপাৰখন দিম টিস্যু পেপাৰখন দি পেলে তাৰ ওপৰত আমি বেজিটো দিম ঠিক আছে বেজিটো দিয়াৰ লগে লগে এবাৰ চোৱাচোন বেজিটো ডাইৰেক্ট পৰি গৈছে বা তুমি ইয়াত এতিয়া যিমান লাহেকৈ কৰিবলৈ চেষ্টা নকৰা লাগিলে বেজিটো পৰিয়ে যাব কাৰণ আমি যেতিয়া সাবুন পানী মিলাম সাবুন পানীয়ে ওভাৰঅল পানীৰ অনুবৰ মাজত থকা আকৰ্ষণী বলটো কমাই দিব অৰ্থাৎ সাৰফেস টেনশনটো আগতকৈ কমি যাব এইবাৰ তুমি লাহেকৈ বেজিটো প্লেস কৰিব বিচাৰিলো বা টিস্যু পেপাৰখন দি তাৰ ওপৰত বেজিটো প্লেস কৰিব বিচাৰিলো এইবাৰ তুমি পানীখিনিৰ ওপৰত বেজিটো প্লেস কৰিব নোৱাৰিবা কাৰণ সাবুন পানী মিলাই দিয়াৰ ফলত আমাৰ সেই পানীখিনিৰ যেটো আকৰ্ষণী বল থাকে বা পানীখিনি অনুবৰ মাজত যেটো আকৰ্ষণী বল থাকে হেতু কমি যায় অভাল ক'ব পৰা সাৰফেস টেনশনটো কমি যায় অভাল অথনি যে কৈছিলো এখন ইনভিজিবল স্কিন থাকে সেই ইনভিজিবল স্কিনখন অলমোস্ট নোহোৱা টাইপৰ হৈ যায় গতিকে আমাৰ কি হৈ গ'ল বেজিটো এবাৰ ডুবি গ'ল আশা কৰিছো এই ভিডিঅটোত বুজোৱা কনসেপ্টটো বুজি পালা এনেকুৱা ধৰণৰ সায়েন্স ৰিলেটেড ভিডিঅৰ কাৰণে আমাৰ চেনেলটো বা আমাৰ এই পেজখন ফলো কৰিবলৈ নাপাহৰিবা ধন্যবাদ